দেখাত সাধাৰণ যেন লগা এটা পথ হয়তো আপুনি বা মই এই পথেদি কেতিয়াবা যাতায়াতো কৰিছোঁ। বহুতেই হয়তো নাজানে যে এই পথটোৰ আছে প্ৰায় 500 বছৰীয়া এক ইতিহাস। সাধাৰণ যেন লগা এই পথটো হৈছে ঐতিহাসিক গোহাঁই কমল আলি বা কবিৰৰ আলি। কোচ ৰজা নৰনাৰায়ণৰ আদেশত তেওঁৰ ভাতৃ গোহাঁই কমলে আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ কোচবিহাৰৰ পৰা পূবে লখিমপুৰ জিলাৰ নাৰায়ণপুৰলৈকে এই আলিটো নিৰ্মাণ কৰিছিল। গোহাঁই কমলৰ নেতৃত্বত আলিটো নিৰ্মাণ হোৱাৰ বাবে ইয়াক গোহাঁই কমল আলি বুলি জনা যায়। ইয়াৰ দৈৰ্ঘ্য 350 মাইল বা 563 কিলোমিটাৰ। এই ঐতিহাসিক আলিটো বন্ধোৱাৰ সময় সম্পৰ্কে হৰকান্ত বৰুৱাই 1562 চনত, বেণুধৰ শৰ্মাই 1560 চনত বুলি উল্লেখ কৰিছে। পিছে আধুনিক বুৰঞ্জীবিদসকলে এই আলি বন্ধোৱাৰ সময় 1546 চন বুলি ক'ব খোজে। গোহাঁই কমল আলি পূৰ্ণাংগ ৰূপত এতিয়া পোৱা নাযায়। ইয়াৰ অৱশিষ্টহে কিছু কিছু ঠাইত দেখিবলৈ পোৱা যায়। বৰ্তমান বৰপেটা জিলাৰ সৰভোগ অঞ্চলত ইয়াৰ কিছু অংশ অৱস্থিত। পূব ভৰলী পাৰতো গোহাঁই কমল আলিটোৰ অৱশেষ জামুগুৰিহাটৰ মৰণাকুৰিত আৰম্ভ হৈ শলগুৰি, ওপৰকুৰি, বৰিগাঁও, ঘাঁহিগাঁও আদিৰ মাজেদি বৰপুখুৰী বাগিচাৰ উত্তৰ দিশে বিশ্বনাথৰ খৰাশিমলু গাঁৱৰ উত্তৰ সীমালৈকে দেখিবলৈ পোৱা যায়। মাজুলীগড় চাহ বাগিচাৰ পৰা বৰপুখুৰী বাগানৰ উত্তৰলৈকে থকা অংশটোক ৰাজ আলি বুলিও কোৱা হয়। জামুগুৰিহাট, নাগশংকৰ আদি অঞ্চলত এই আলি ব্যৱহাৰ আজিও হৈ আছে আৰু ইয়াক কবিৰৰ আলি নামে জনা যায়।